নমস্কাৰ সকলোকে। গাহৰি পোৱালি মতা গাহৰি কোনোবাক লাগিলে কণ্টেক্ট কৰিব পাৰে। এতিয়া মই দেখাই দিবলৈ চেষ্টা কৰিছোঁ। অলপ যথেষ্ট ডাঙৰ হৈছে, বয়স 2 মাহ 20 দিনমান হৈছে। মাইকী পোৱালিও আছে লাগিলে। এইটো চাওক, যথেষ্ট ডাঙৰ হৈছে। মই দেখাবলৈ চেষ্টা কৰিছোঁ অলপ ভালদৰে। মতা গাহৰি পচন্দ হ'লে যোগাযোগ কৰিব। 6 গাঁও মিৰ্জাৰ মাজত হয়। কোনোবাই যদি ল'ব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে। এইকেইটা মতা পোৱালি হয়, পোৱালিও আছে, লাগিলে যোগাযোগ কৰিব পাৰে। একেলগৰ চাওক, মই অলপ দেখাই দিবলৈ চেষ্টা কৰিছোঁ। ছয়গাঁও মিৰ্জাৰ মাজৰ কোনোবা ওচৰৰ ব্যক্তিয়ে ল'ব বিচাৰিলে যোগাযোগ কৰিব পাৰে। স্ক্ৰীণত নাম্বাৰটো দিয়া আছে, পচন্দ হ'লে আপোনালোকে যোগাযোগ কৰিব। প্ৰাইচটো আপোনাৰ 6,000 6,500 এনেকৈ ৰাখিছোঁ, আৰু বেছিকৈ অলপ মিলাই দিম। মাইকী পোৱালি অলপ কমত পাব, 4,000 4,500 এইটো ৰেটত মাইকী পোৱালি পাব। মতা পোৱালি লাগিলে 6,000 6,500 এইটো ৰেট ৰাখিছোঁ। চাওক, মই দেখাই দিবলৈ চেষ্টা কৰিছোঁ। যথেষ্ট ডাঙৰ হৈছে। ইয়াতে ফুলগছ খাই আছে। এইটো এটা